নমস্কাৰ সকলোকে স্বাগতম জনালো অন্য এটি ভিডিঅ'লৈ। এতিয়া মই গৈ আছো মৰিগাঁৱৰ পৰা নগাঁৱলৈ। কলেজ ড্ৰেছ পিন্ধি লৈছোঁ, একেবাৰে কলেজ কৰিমগৈ আৰু ইয়াৰ পৰাই। আৰু চাই থাকক আজি মই কি কৰোঁ। লগৰজনী আৰু মই ধুনীয়াকৈ গান শুনি গৈ আছিলোঁ। আমি নগাঁও পাই গ'লোহি আৰু ৰাতিপুৱা সময়ত ঠাণ্ডা লাগে ন। ৰাতিপুৱা সময়ত আমি চুৱেটাৰ শ্বল এনেকৈ লৈ আহিলোঁ। এতিয়া ইমান গৰম লাগিছে নহয় বিউটি। এতিয়া আমাৰ দুইজনীৰে একদম গৰম লাগিছে, দুইজনীকে কৈ আহিছোঁ আৰু অৱস্থা নাইকিয়া, গৰম লাগিছে এতিয়া। আমাৰ আলোচনা পৰ্ব চলি আছিল। অ' মা, এনেকুৱা এটা ডাঙৰ শব্দ কৰিছে নহয়। তাৰপিছত চাওক মোৰ লগৰ গোটেইকেইজনী গৈ আছে। এয়া আমি বজাৰ কৰি আহিলোঁ। বাই বাই। কলেজৰ পৰা আহি পাই গ'লোঁ, লগৰ গোটেইবোৰে গ'লোঁ বজাৰ কৰিবলৈ। বজাৰ কৰিলোঁ, তাৰ পাছতে এতিয়া ৰুম পালোহি। আৰু আজি আছে সুকন্যাৰ বাৰ্থডে, তাকে চাওঁ আহক তাইনো কি বনাই আছে। বাৰ্থডে গাৰ্ললৈ সৰুকৈ কেক এটা বনাবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ বাৰ্থডে গাৰ্ল লাজ কৰিছে। তাইলৈ ফুলি মৰমৰ উপহাৰ আৰু সকলোকে বহুত ধন্যবাদ। মোৰ প্ৰথমটো ভ্লগ ভিডিঅ'ত আপোনালোকে বহুত বেছি মৰম আৰু শুভকামনা জনাইছে আৰু এনেকৈ আগলৈও দি যাব বুলি আশা থাকিল। আৰু আজিৰ ভিডিঅ'টো চাব কেনেকুৱা লাগিল জনাব সকলোৱে। আজিলৈ বাই বাই।